তেখেতে মানে চেলফি মাৰি আছে তেখেতৰ ওচৰতে আমি যাম এতিয়া তেখেতে কেনেকৈ ধৰণৰ চেলফি মাৰি আছে ক'ৰ পৰা মাৰিছে তেখেত ক'ৰ পৰা আহিছে কেনেকৈ আহিলে ইয়াত কেনেকৈ আহি উপস্থিত হ'লহি তেখেতৰ বিষয়ে আমি জানিম তেখেতৰ মুখৰে এয়া কওকচোন আপুনি ক'ৰ পৰা আহিছে মই তেজপুৰৰ পৰা আহিছোঁ বাৰু আৰু আহিলোঁ আপোনাৰ আজি গ্ৰীষ্ম দিনত কাৰণ আপোনাৰ এই কি নহয় আছিল কামেং নৈৰ সৌন্দৰ্য উপভোগ কৰিব হয় 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 লগতে মই এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ভিতৰলৈ গ'লোঁ বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পালোঁ আপুনি গড় বাঘ কিবা দেখা পাইছে ইয়াত হয় ইয়াত বাঘ দেখা পালোঁ মই হয় বাঘ কেইটা দেখা পাইছে বাঘ দেখা পালোঁ ইয়াত তিনিঠেঙীয়া বাঘো দেখা পোৱা গৈছে আৰু দুশিঙীয়া গৰু আছে ইয়াত আৰু 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 কিবা দেখা পাইছে লগতে এয়া তেখেতে কৈছে আমাক তেখেতে যে তিনিঠেঙীয়া বাঘ দেখিবলৈ সক্ষম হৈছে হয়তো মানে কি অসমৰ ভিতৰত এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানতে তিনিঠেঙীয়া বাঘ চাগে আছে সম্ভৱ তেখেতে আজি দেখা পাইছোঁ বুলি কৈছে আপুনি নিজ চকুৰে দেখা পাইছে তিনিঠেঙীয়া বাঘ হয় নিশ্চয় আৰু এটা আচৰিত ধৰণৰ কথা এটা দেখা পালোঁ মই হয় হয় ক'বচোন মই এটা বগা হাতী দেখা পালোঁ হয় 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 আপুনি বগা হাতী দেখা পাইছে বুলি কৈছে তেখেতে আৰু এটা আমাক কথা জানিব দিছে যে তেখেতে এটা বগা হাতীও দেখা পাইছে তেখেতে বগা হাতীটো কিমান সময়ত কেতিয়া দেখা পাইছিলে বাৰু বগা হাতীটো অলপ কিছু সময় আগতে মই দেখা পাইছিলোঁ জংঘলৰ মাজতে হয় 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 আৰু বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তু দেখা পোৱা গৈছে তেখেতে পিছে আৰু হাতীৰ লগতে হাতী আৰু আপুনি তিনিঠেঙীয়া বাঘ দেখিলে আৰু তাৰ বাহিৰে আৰু আপুনি কিবা দেখা পালে ইয়াত তাৰ বাহিৰে দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ মাছ মৰা মানুহ মাছ মাৰি আছে হয় 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 তেখেতসকলে কিবা মাছ চাছ কিবা মানে পাইছে নেকি অদ্ভুত ধৰণৰ কিবা তেনেকুৱা মাছ মানে আপুনি দেখিব সক্ষম হৈছে নেকি নাই তেওঁলোকে এটা তিমি মাছ পাইছিলে কিন্তু ধৰিব নোৱাৰিলে হয় 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 তেওঁলোকে বোলে এটা অফ কৰাই এখেতে আমাক কৈছে যে তেখেতে মানে কি দেখা পাইছিলে বুলি ক'লে আপুনি হয় মাছমৰীয়াবোৰৰ এটা জালত এটা তিমি মাছ এটা ফাঁচিছিলে কিন্তু তেওঁলোক সদ্য নহ'ল তাক ধৰিবলৈ হয় হয় তেখেতে জনাইছে যে আমাক এটা তিমি মাছ তেখেতে ইয়াত পাইছিলে তেওঁলোকে জানো ক'ৰ পৰা আহিছে নাজানো আমি সম্ভৱ মানে আহিব পাৰে পাহাৰৰ কাণত যিহেতু কাষতে আপোনাৰ অৰুণাচল হেৰি আছে ন বৰ্ডাৰ আছে অৰুণাচল সীমান্তৰ পৰা ক'ৰবাৰ পৰা আহিব পাৰে এটা তিমি মাছো বৰ্তমান ধৰিবলৈ সক্ষম নহ'ল আৰু তিমি মাছৰ লগতে আৰু আপুনি কিবা বেলেগ কি দেখা পাইছে বাৰু ইয়াত বিভিন্ন সৰু সৰু মাছ দেখা পোৱা গৈছে তেওঁলোকে মাছ চাছ মাৰিছে হয় হয় আৰু লগতে আৰু বিভিন্ন ধৰণৰ আপোনাৰ ল'ৰা ছোৱালীবোৰ একেলগে গা পা ধুই আছে নাৱত চাফাৰী কৰি আছে তেনেধৰণৰ দেখা পোৱা গৈছে হয় হয় তেখেতে জনাব দিছে যে তেখেতে জনাইছে যে ইয়াত বোলে আৰু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীও দেখা পাইছে মানে কি আৰু আপোনাৰ সাঁতুৰি কৰি ফুৰিছে আৰু চুইমিং কৰিছে গৰমৰ দিনত এই নদীৰ পাৰত হয় তেখেতে ইয়াত অকল আপোনাৰ কি মানে গৰু ছাগলীকে আদি কৰি তিমি মাছ তিনিঠেঙীয়া বাঘ আদি দেখা পালে আৰু তাৰ লগতে আৰু কিবা বেলেগ ধৰণৰ কিবা বস্তু দেখা পাইছে নেকি তেখেতৰ বিষয়ে আৰু আমি জানিম তেখেতৰ মুখেৰেই এতিয়া তেখেতক সুধিব বিচাৰে যে আপুনি আৰু কিবা বেলেগ বস্তু দেখা পাইছে নেকি কওকচোন বেলেগ বস্তু মানে কি দুশিঙীয়া গড়ৰ খৰ্গ দেখা পোৱা গৈছে গড় দেখা পোৱা গৈছে ইয়াত হয় হয় আৰু মহ চব দেখা পোৱা গৈছে আৰু বগা হাতীটো দেখা পাইছোঁৱেই হয় হয় তাৰমানে এইটো এটা আচৰিত ধৰণৰ কথা তাৰমানে মই পৃথিৱীৰ বিভিন্ন ধৰণৰ জংঘলত গৈছোঁ মই অভয়াৰণ্যত গৈছোঁ কিন্তু আজি মই এইবাৰ প্ৰথমবাৰৰ কাৰণে এটা বগা হাতী দেখিবলৈ সক্ষম হৈছোঁ হয় হয় তেখেতে আমাক জনাইছে যে তেখেতে বোলে প্ৰথম বগা হাতীটো দেখিছে আৰু তেখেতে মানে বগা হাতীটো দেখি তেখেত বহুত যথেষ্ট মানে কি সুখী অনুভৱ কৰিছে আৰু তেখেতে চাগে সম্ভৱ প্ৰথম দেখা পাইছে বগা হাতী আমিও দেখা পোৱা নাই বাৰু তেখেতৰ মুখে জানিলোঁ আৰু বগা হাতী এটা তেখেতে দেখা পাইছে ইয়াত দেখিব সক্ষম হৈছে আপুনি আমাৰ এই মানে পৰ্যটকজন তেখেতে জোতা পিন্ধি আছে জোতা পিন্ধি ইয়াৰ পৰা যাবলৈ ৰাওনা হৈছে তেখেত এতিয়া কোনফালে যাব কোন দিশে মানে ৰাওনা হ'ব তেখেত সম্ভৱ চাগে ঘৰলৈ যাবলৈ ৰাওনা হৈছে সময়ো ইয়াত বহুত হ'ল তো এতিয়া আমি তেখেতৰ মুখেৰে জানিম তেখেত ক'তনো যায় কি কৰিব আৰু কেনেকৈ যাবগৈ ইত্যাদি বিভিন্ন ধৰণৰ আমি প্ৰশ্নৰ সন্মুখীন হ'ম তেওঁৰ ওচৰত এতিয়া আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ এয়া আমি আহি উপস্থিত হৈছে তেখেতে পৰ্যটকজনৰ কাষতে তেখেত ক'ৰ পৰা আহিল কেনেকৈ আহিল আমি এতিয়া জানিব বিচাৰিম মানে তেখেত ক'ত যাবগৈ কিমান দূৰ যাবগৈ এইটো বিভিন্ন ধৰণৰ প্ৰশ্ন তেখেতৰ মুখেৰে আমি এতিয়া সুধিম তেখেতৰ পৰা সুধিম আৰু আপুনি কওকচোন ক'ত যাবগৈ এতিয়া সময় হৈ আছে আবেলি হৈছে যিহেতু আৰু মোৰ গাড়ী হৰণো বেয়া হৈছে আৰু ৰাস্তাত আহোঁতে মই বিভিন্ন ধৰণৰ গড় চৰ আৰু বাঘ চাপ পোৱা গৈছিলে যিহেতু হৰণ চৰণ তুমি চাইড দিছিলে বাৰু যিহেতু মোৰ হৰণটো বেয়া হৈছে সেইটো কাৰণে সোনকালে যাবলৈ মই যাম বুলি মই চেষ্টা কৰি আছোঁ হয় তেখেতে কৈছে যে তেখেতৰ বোলে সম্ভৱ তেখেত বাইক লৈ আহিছে তেখেতৰ বাইকৰ বোলে হৰণটো বেয়া হৈছে যদিও তেখেত মানে সোনকালে যাবলৈ মানে বিচাৰিছে